हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल साइबन ब्लग्स আজি গৈ আছো মানে জুনবেলি মেলাত আপোনালোকে আজি মানে মেলাখন চাব পাৰিব কি কি বস্তু ওলাই মানে সম্পূৰ্ণ চাব পাৰিব আৰু মোৰ লগত যদি যায় তেতিয়া বস্তা এটা লৈ লওক দুমনীয়া বস্তা ভৰাই নিব পাৰিব তেনে বলক লাইভ ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি মৰিগাঁও পাৰ হৈ আহিলোঁ মৰিগাঁওটো মানে অকণমান এৰি দিলোঁ আৰু আহিলোঁ এতিয়া পাই গ'লোঁ মানে এইডোখৰ উপনিমা নে কিবা এটা নাম কয় এইখিনি আহি পালোঁ বাৰু চাই থাকক বৰ্তমান গৈ আছোঁ চাই থাকক বৰ্তমান অকণমানৰ কাৰণে বাচিলোঁ তাৰমানে ইয়াত এক্সিডেণ্ট এটা হ'ব খুজিছিল মানে লাগু হৈ আছিল কিন্তু আল্লাহ ভগৱানে ঈশ্বৰে বচালে বাচি গ'লোঁ তো চাই থাকক মানে জুনবেলি মেলাত কেনেকুৱা এক্সিডেণ্ট নহয় মানুহ হয় তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ চাব স্কিপ নকৰিব তো আপোনালোকে নদীখন দেখা পাইছে এই নদীটোত মানে ডাঙৰ খেল হয় মানে এই নদীখন তাৰমানে দিছ ইজ দা ডিম্পু দা ইয়াত ভিডিঅ' কৰি গৈছিলে নদীটো আপোনালোকে চাগে দেখা পাইছে ভিডিঅ'টোত তো এতিয়া মোৰ ভিডিঅ'ত চাই আছে চাই লওক তো এতিয়া বলক আমাৰ জুনবেলি মেলা আৰু এইফালে চাই লওক বিয়া আহক বিয়া খাই যাওঁ সকলো একেলগে মিলিজুলি তো ফাইনেলি আহি গ'লোঁ চাই লওক জুনবেলি ইয়াত মানে সোমামগৈ আৰু ভিতৰত মই সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম তো মানুহ বহুত হৈছে মানুহ আৰু এইফালে মেলা আহি পালোঁ চাই লওক তো ফাইনেলি দেখা পাইছে আমাৰ এয়া দোকানী মোৰ ভাই আৰু জালুগুটি চাই লওক মানে ফুল চুল কিবা কিবি এইবিলাক গছৰ পুলি লৈ আহিছে দেখা পাইছে আহি পালোঁ এয়া বৰ্তমান মেলা গেটখন আপোনাৰ নাচাই চিনি পাইছে মেলাৰ গেট হয় আহক ভিতৰৰ ফালে মই দেখাই আছোঁ চাই থাকক ইফালে সম্পূৰ্ণ বলক ভিতৰলৈকে সোমাই আছোঁ আৰু লাহে লাহে গৈ আছোঁ আপোনালোকে লাহে লাহে আহি থাকক পিছফালে মনে মনে এইটো চাই লওক এই বৰ্তমান গেটৰ টিকেট লাগে নে নাজানো না ফ্ৰীকৈ সোমাই গ'লোঁ টকা পইচা লোৱা নাই বলক মানে মানুহ এবাৰ যোৱা বছৰত থাকি এবাৰ অলপ বেছি হৈছে মানুহ বহুত মানুহ হৈছে হ'লেও মানে আজি মানুহখিনি কম কাইলৈ অলপ বেছি হ'ব মানে কাইলৈ লাষ্ট কাইলৈ শনিবাৰ আজি শুকুৰবাৰ চাই থাকক আৰু তো বলক আমি অলপ ভিতৰৰ ফালে মানে দোকান যিমানখিনি আছে দোকানখিনি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ তো মানে ওপৰৰ পৰা তললৈকে দেখাই আছোঁ মানে কিমান দোকান হৈছে চাওক তলত মানে বহুত দোকান অলপ জুম কৰি দেখাই আছোঁ মানে ইয়াত সম্পূৰ্ণ আছে এয়া চকৰি আৰু ডেন্স চেন্স কিবা কিবি মানে ইয়াতে সম্পূৰ্ণ ইয়াতে হোৱাই আৰু এইফালে খালী ঠাইখিনি দেখা পাইছে এইফালে চব কঠীয়া হয় কঠীয়া ৰুইছে মানে যোৱা বছৰ ইফালে দোকান হৈছিলে এইবাৰ ইফালে দোকান চোকান নাই একো নাই এই আমাৰ হিমন্ত মামাই বৰ্তমান মানুহ হিচাপ কৰি আছে কিমান মানুহ গৈ আছে অহা যোৱা চলি আছে তো চাই থাকক ভিডিঅ'ত আৰু এইফালে লাগি আছে পকৰা জুচ মানে পুৰা ধামাকা চলি আছে চাই লওক আৰু এইফালে পুৰা জাম লাগি আছে কিহৰ কাৰণে গম পাইছে নাই মানুহ টাউন বহুত জাম হাতী এটা ওলাইছে মানে ইমান ডাঙৰ সৰু সুৰা হাতী হয় আমাৰ গেছ লাইটাৰ গেছৰ লগত লাইটাৰ ফ্ৰী আছে নাই ৰা গেছৰ লগত লাইটাৰ ছোৱালী ফ্ৰী কেই পিচ 1 ডজন 2 ডজন হাতীটো দেখা পাইছে মানে ইমান ডাঙৰ সৰু সুৰা হাতী মানে পাই পইচা কিবা কিবি দি আছে আৰু বৰ্তমান ভিতৰত আহি সোমাই গ'লোঁ মেলাৰ ভিতৰত মানে কি কি আছে সম্পূৰ্ণ মই দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিব ইফালে পুৰা হাউচফুল পুৰা মানুহ ভিৰ পুৰা জাম লাগি আছে 100 টকীয়া দোকানী হয় চাই লওক 100 ৰুপিজ 100 টকা দোকান চাই লওক কম বেছ কিবা হ'ব কম বেছ 100 কম বেছ নাই কম নাই 100 কম নাই একদম কোম্পানি ৰেট ডিসকাউন্ট আছে একো নাই টাটা কোম্পানি 100 তো এইফালে চাই থাকক ফুল চুল মানে ধুনীয়া সজাই থৈছে আৰু ফুল দোকানবিলাক চাওক কি ধুনীয়া লাগিছে তো এইফালে দেখা পাইছে চব্জি মানে মেলাটো চব্জি আনে তো চাই থাকক মাছ চাওক কিমান ডাঙৰ ডাঙৰ মাছ মানে এটাতে 5 কেজি 10 কেজি হৈ যাব ইমান ডাঙৰ ডাঙৰ
আৰু এইফালে জোতা চেণ্ডেল যি লাগে সম্পূৰ্ণ পাব। এতিয়া ৰেটটো কিমান? 100 ৰুপিজ মাত্ৰ। আৰু এইফালে আছে ব্ৰইলাৰ চালো, আৰু এইফালে কাটি থৈ দিছে। তো বস্তু একো লোৱা নাই, মানে ল'ম আৰু বহুত বস্তু আছে। চাই আহিলোঁ ভিতৰৰ পৰা, এতিয়া গৈ আছোঁ তাৰমানে অলপমান বেষ্ট চাবৰ কাৰণে। কিবা কিবি ওলাইছে বোলে, ওলাইছে চাই লওঁ। ভিতৰত মানে চাব গৈ আছোঁ। আহি থাকক মোৰ লগে লগে। কি লাগে তো ফাইনেলি আহি গ'লে এতিয়া বৰফ দোকানত, তাৰমানে গৰম পুৰা গৰম বৰফ আছে। খালে আহি যাব। এই ভিতৰত মানে দামী বৰফ কি আছে সিহঁতি দোকানী আমাৰ ইকবাল মানে বৰফ খাবৰ কাৰণে একদম চুপি আছে। এতিয়া ঠাণ্ডাত মানে গৰম বৰফ আছে নাই? চকলেট কেইটা দি বাতি দে, বাতি দে ডাঙৰ দি নহৰু দি, যিটো দামী 30 টকাত। মানে গৰম বৰফ আছে নাই? গৰম মাল আছে নাই বৰফ? গৰম ক'ত পাব দাদা? গৰম আছে যদি ভাল লাগে। যিয়ে নহওক গৰম বৰফ নাই, ঠাণ্ডা বৰফ আছে বোলে। এইটো দাম কিমান? 30 টকা। এইটো 30 টকা, 30 ৰুপিজ 30 টকা। মানে দুটা লৈ লৈছোঁ, মানে আমাৰ দুচে মানে বেলেগ কিবা খাব বোলে। হয় নাই, চেম লৈছে তিনিটা। চাই লওক কিবা ডিছকাউণ্ট দিয়ে নে নাই? ডিছকাউণ্ট নাই, এইটো লৈ লোৱা। চামিজ দিয়ক, ডাঙৰ চামিজ। ঠাণ্ডা লাগিছে, গৰম খাই আছোঁ গাটো। এতিয়া বৰ্তমান তললৈকে যাম, মানে তলত কি আছে দিবলৈ চেষ্টা কৰিম। তলত যাওঁ। এই দেখো এই চকৰি আছে, মানে এতিয়া চকৰিত উঠো নে নাই মানে কোনো ডিমাণ্ড নাই, বহুত ভয় লাগে। নুঠো, তলত কি মানে বস্তু আছে মই দেখুৱাবলৈ চেষ্টা কৰিম। বলক, তো এতিয়া তলত নামি গৈ আছোঁ। দেখা পাইছে, চাই লওক। মানে ইয়াত একো নাই, চব কাপোৰ দোকানহে আছে। এইবিলাক চাই লওক, চব কাপোৰ, মানে ইয়াত বেলেগ বস্তু নাই। এইফালে আৰু সিফালে আছে মানে কিবা কিবি মাংস চাংস ভাজি থৈছে, এইবিলাক দেখা পাইছে। মাংস চাংস ভাজিছে আৰু সিটো চাইডে আছে ডেন্স। মই ডেন্সত এতিয়া সোমামগৈ, মানে ডেন্স চাবৰ কাৰণে মন বহুত যায়। তো এইফালে ভিৰটো অলপ কম, নেট খালী। আৰু এতিয়া খেলনা দোকান। আৰু এইফালে আছে চাই লওক, বহুত ধুনীয়া কৃষ্ণ, ৰাম, লক্ষ্মণ, গণেশ। আৰু এইফালে কাপোৰ দোকান, চব মানে ভাল বস্তু আছে। কিন্তু কাপোৰ বহুত ধুনীয়া বস্তু কাপোৰ আছে। আৰু এইফালে ঘড়ী, মানে ঘড়ী বঢ়িয়া ধুনীয়া ঘড়ী আছে, সজাই থৈছে। চাওক, ভাল লাগিছে। আৰু এখন আছে মুনিহিৰ দোকান, মানে মাইকী মানুহ বস্তু যি লাগে সম্পূৰ্ণ পোৱা যায়। আৰু সেই কাপোৰ দোকান পাই গ'লোঁ, মেখেলা চেখেলা চব আছে। আৰু এই আমাৰ ওচৰে ঘৰ, মানে দোকানী ওচৰে চিনাকি। কেনেকুৱা বেচা বিক্ৰী? বেচা বিক্ৰী এতিয়ালৈ বৰ্তমান চলি আছে। তেনেকুৱা নহয় আৰু ন? ইমানো ভালো নহয়, ইমান বেয়াও নহয়। এনে ৰুম ভাড়া কিমান এতিয়া? 5,000 টকা ৰুম ভাড়া। বহুত বেছি হ'ল নেকি? বহুত বেছি হৈ গ'ল। প্ৰাইভেট হ'লে হ'বই, চৰকাৰী হোৱা হয় নহয়, চৰকাৰী আঢ়ৈ হৈছে। যিয়ে নহয় গম পাইছে, বহুত ৰেট, মানে 5,000 টকা। এইফালে
এইফালে আছে পূৰা হেভি দোকান এখন হোটেল হয় চাই লওক এই চকৰি দেখা পাইছে ৰলাৰ কষ্টাৰ চাই লওক এইফালে আছে আচাৰ লগত চাই লওক ভাতৰ লগত খাবলগীয়া হৈ আছে আচাৰবিলাক এইবিলাক চাই লওক বহুত সুন্দৰ সুন্দৰ বেগ এইফালে চকৰি ঘূৰি আছে পূৰা দেখা পাইছে চাই লওক এইবিলাক পূৰা ডেন্স চাই লওক অলপ দূৰৰ পৰা চকুটো দেখা পাইছিলে এইটো চাই লওক এখন ট্ৰেইন চাই লওক এই ট্ৰেইনখনতে ঘৰত যাম আৰু চালো চুৰ ষ্টাৰ্ট মানে আৰম্ভ কৰি আছে তো এতিয়া ইয়াৰ ভিতৰত গৈ আছোঁ এইটো মানে বেলেগ চাইড ৰাস্তা সিপাৰে চাই লওক ভিতৰত ইয়াত চাই লওক কেনেকুৱা যাদু খেল যেন যেন দেখায় তেনেকুৱাকৈ পূৰা মানুহ গোট খাই আছে মানে যাদু খেল হোৱা নাই ইয়াত মানে কিবা কাপোৰহে কিনি আছে আৰু আমাৰ ইয়াৰ ইউটিউবাৰ নহয় চেণ্ডেল দোকানী কিমান ৰেট আচপা মানে আচপা মানে এইটো কাৰ্বি ভাষা বুজি নাপাওঁ আমাৰ ৰফিকুল আছে ৰফিকুল কি খবৰ খবৰ ভাল কেনেকুৱা বেচা বিকি বেয়া নহয় হ'লেও সন্ধিয়া লাগিব ভিৰটো মানুহ অহা নাই এতিয়ালৈ সেইকাৰণে বেচা বিকি হোৱা নাই সন্ধিয়া মানে বস্তা লৈ আহিব হয় বস্তা ভৰাই লৈ যাব সস্তাত পাবতো ঘূৰি আছে এতিয়া চাই আছে এই দোকান চাই লওক চাকু আছে থাকিলে চাকু আছে ডেগাৰ আছে যি লাগে সম্পূৰ্ণ আছে এয়া বঠি চব আছে এইফালে আহক এয়া আমাৰ বাইদেউ বেছি আছে বাইদেউ টোপনি ধৰি গৈছে তাৰমানে ইয়াৰ চকুটো একদম হেৰি কৰি আছে চাই থাকক এয়া চালে এইটো দা কটাৰী বজায় গোটেইটো লম লম বঠি এখন দৰকাৰ আছে বঙালী দা এখন দৰকাৰ আছে এইফালে দাদা ধাৰ দি আছে পূৰা মানে এইবিলাক এটা কথা ভাল মানুহ চানুহ কাটিব বঢ়িয়া হৈ আছে পূৰা বিলেটৰ নিচিনা হৈ আছে পৰঠা এটা খালোঁ মানে পৰঠাটো খাই একদম পূৰা পেট খেলি মেলি কৰি আছে পেটটো খেলি মেলি কৰিছে মানে এতিয়া হাগুং হাগুং লাগি আছে গতিকে মানে এৰুং ঠিক নাই মোৰ 1 কেজিমান ওলাব আৰু বহুত হাগুং হাগুং লাগি আছে এই আমাৰ দুইজনে মুখ মেলি চাই আছে যিয়ে নহওক দেখা পাইছোঁ তাৰমানে তেৰি মেৰি একদম হয় ন বেচাই নি কেনেকুৱা এয়া যিহেতু এতিয়া মেলাত মানে চুচমা ঘড়ী আৰু বজাৰ হ'লে মানে লাইট চাৰ্জিং লাইট চব আছে আৰু আমাৰ মানে চিনাকি আৰু বেপাৰী দলবাৰী ঘৰ হয় দলবাৰী নে ঘড়ী তৰাবুৰী ঘৰ
আৰু চাই লওক ভাল ভাল বস্তু আছে ৱাটাৰ প্ৰুফ ঘড়ী আৰু যি লাগে আৰু এইবিলাক ওপৰত বেল আছে আৰু ঘড়ী আছে টাইম চাব পাৰিব এতিয়া কেইটা বাজিছে বৰ্তমান বৰ্তমান বেচা কিনি কেনেকুৱা আছে ইমান বেয়া নহয় ভালো নহয় বেচা বিক্ৰী মানে ভালো নহয় বেয়া নহয় মাজতে চলি আছে বৰ্তমান টুকটাক মানে হৈছে আৰু মাইকী মানুহ বেছি আহে ন মাইকী চাৰিব দিন বলক আৰু আমার বিয়াই তেৰি মেৰি বিয়াই ডাউন বিয়াৰ মন মাৰি আছে আৰু এইফালে জোতা চেণ্ডেল কি 100 কিমান 100